নব শুনছোন মই চাহ নাপাম বৰে চাহ বনাই দিব খাই ল'বি হ'ব দিয়ক ঘৰে আছে নহয় কিহৰ চিন্তা ঘৰে চাহ দিব খাম হ'ব দিয়ক হ'ব তেন্তে মই যাওঁ দে হ'ব দিয়ক বোৱাৰী কওকচোন বাৰু বোৱাৰী মই টাউনৰ পৰা আহোঁ নিৰ্মলক চাহ একাপ বনাই দিবা আহোঁ মই আহোঁ দিয়া হ'ব দিয়ক মোৰ নাম সুধিছা বোৱাৰী মোৰ নাম নিৰ্মল মই তোক লক্ষ্য কৰি আছো তই লেঙেৰাই থাক তই লেঙেৰা গলি কেনেকে এইবোৰ বহুত কথা পিছত কম দিয়া এইখন গাঁৱত মোতকৈ সৰুবোৰে মোক তই বুলি নামাতে বোৱাৰী বয়সত মোতকৈ তুমি সৰু মোক তই বুলি মাতিলে বেয়া পাওঁ হ'ব দে তই মোক নীতি শিক্ষা দিব নালাগে আৰু তই এইখন ঘৰত থকা কিমান দিন হৈছে আৰু তোৰ জাত পাত কি জাতৰ হয় তই এইখন ঘৰত মই ২.৫ বছৰ পাৰ কৰিলো আৰু শুনা ১২ বছৰ বয়সতে মই এইখন ঘৰলৈ আহিছিলো অৱশ্যে এইখন ঘৰত কোনো জাত পাত বিচাৰি মোলৈ কোনো আঙুলি ফুৰাই কথা কোৱা নাছিল হ'ব এইবোৰ কথা বাদ দিয়া হেৰি নহয় বোৱাৰী তোমাৰ হাতে চাহ খোৱাই নাই গাখীৰ চাহ এককে বনাই আনা মই তোক চাহ বনাই খুৱাব নোৱাৰো দেই মা আহিলে খুৱাব যা মই চাহটো পোৱাৰ কাৰণে নবৌৰ কাৰণে ৰৈ থাকিব লাগে নে মই নিজে বনাই খামগৈ নিৰ্মলক চাহকাপ দিলানে মই একাপ বনাই দিম বুলি কৈছিলো তেওঁ নিজেই বনালেগে নহয় নিজেই বনাই খালা হয় নবৌ পালেহি পালোহি পাই হেৰি নহয় বোৱাৰী থাকোতে তই কিয় চাহ বনাই খালি কি যে কয় নবৌ মই থকাতকে নতুন বোৱাৰীজনীক চাহ বনাব দিম নে আৰু সেইকাৰণে মই নিজে বনালোগৈ এই মানুহটোৰ নামটো যেনেকে নিৰ্মল তাৰ অন্তৰখনো নিৰ্মল অন্তৰখন নিৰ্মল হলে কি হব মানুহটো একেবাৰেই লেতেৰা জাত পাত নথকা মানুহ এটা নিৰ্মল বুলি কেনেকে কব এনেকুৱা মানুহক চাহ তাহ বনাব দিব নালাগে দেই মা শুনা বোৱাৰী নিৰ্মল এইখন ঘৰত থকা আজি 50 বছৰ হ'ল মই বিয়া হৈ অহাৰ আগৰে পৰাই সি এইখন ঘৰৰ সদস্য হৈ আছে তেওঁ চাহ কি আমাৰ ঘৰত নিয়মীয়াকৈ ভাত পানীও ৰান্ধে এজন চাফা মানুহক তুমি লেতেৰা বুলি নকবা দেই অকল লেতেৰাই নহয় মা তেখেতৰ স্বভাৱটোও বেয়া আজি চাহ বনাবলৈ যাওঁতে মই লগত অনা দামী কাপ প্লেট এখন ভাঙিছে সেইটোৱে নহয় মা আমাৰ ফ্ৰিজত 2টা দামী মিঠাই আছে সেই 2টাও খাই পেলালে বোৱাৰী এইখন ঘৰৰ মই চাকৰ হ'ব পাৰো কিন্তু মিঠাই চুৰ কৰি খুৱাইবা মোৰ নাই বোৱাৰী মোৰ ডায়েবেটিছ আছে মিঠাই খোৱাৰ কোনো আসক্তি নাই শুনা বোৱাৰী প্লেট ভঙাৰ দৰে এটা মিছা বদনাম দি মোক অন্তৰত কষ্ট নিদিবা তাৰ মানে কি মই মিছা মাতিলো নেকি শুনা বোৱাৰী এই মানুহটোক মই হাড়ে হুমুচিয়ে চিনি পাওঁ এই মানুহটোৱে কেতিয়াও মিছা কথা নকয় তাৰ দেহত যেতিয়া চুগাৰ ধৰা পৰিছিল সি তেতিয়াৰ পৰাই মিঠাই খাবলৈ এৰি পেলাইছিল আৰু এতিয়া তুমি সি মিঠাই চুৰ কৰি খাইছে বুলি ক'লে মই কেতিয়াও বিশ্বাস নকৰো আৰু হেৰি নহয় বোৱাৰী তুমি যে প্লেট ভঙাৰ কথা কৈছা সেই ভঙা প্লেটখন মোক দেখুৱাব পাৰিবানে ভঙা প্লেট মানে মই কিয় থৈ দিম পেলাই দিলো কোনে আপোনালোকৰ লগত কথা চলাই থাকে নিৰ্মল তই বেয়া নাপাবি
আজিকালি বোৱাৰী তেৰা বেকা হ'বই লৈছে নাই নব মইতো বোৱাৰীক নিজৰ ছোৱালী হিচাপে ভাবো কিবা সৰু সুৰা ভুল কৰিলে মই ক্ষমা কৰি দিম নহয় জানো তোৰ যে অন্তৰখন কোমল সেই কথা মই ভালকৈ জানো শুনা বিক্ৰম ভাল কৰি কাম কৰা লগোৱাটো মোৰ একেবাৰে পচন্দ নহয় আৰু ইমান লেতেৰা আৰু সি মোৰ মুখে মুখে তৰ্ক কৰে জানা শুনা ময়ূৰী নিৰ্মল খুৰাক মই লগোৱা বুলি কেতিয়াও নাভাবো তেওঁ আমাৰ ঘৰৰ পুৰণি সদস্য আৰু তুমি যে তেওঁক লেতেৰা বুলি কৈছা মইতো সৰুৰে পৰা দেখি আহিছো তেওঁকতো কোনোদিন লেতেৰা দেখা নাই আৰু তোমাৰ লগত নিৰ্মল খুৰাই তৰ্ক কৰিব বুলি মোৰ কিন্তু মনে নধৰে মোকনো ক'ত বিশ্বাস কৰিবা মইতো লগোৱা এটা সমানো বিশ্বাসৰ যোগ্য নহয় তোমালোকৰ কাৰণে সেই লগোৱাটোহে বিশ্বাসযোগ্য মইনো এখন ঘৰলৈ অহা কেইদিন হৈছে আৰু তুমি মোক ক'ত বিশ্বাস কৰিবা শুনা ময়ূৰী তুমি মোৰ আপোনেই নহয় তুমি মোৰ অৰ্ধাংগিনী তোমাক বিশ্বাস নকৰা কোনো প্ৰশ্নই নাই আচ্ছা নিৰ্মল খুৰাৰ লগতো তোমাৰ কি তৰ্ক লাগে সেইদিনাখন মই চাহ বনাম বুলি ক'লো তাৰপিছত তেওঁ মোক চাহ বনাব নিদিলে কৈছে এইখন ঘৰত মই আগৰ পৰাই চাহ ভাত বনাই আছো এতিয়া তোমাক মই চাহ ভাত বনাবলৈ নিদিওঁ তাৰপিছত তেওঁ নিজে চাহ বনাবলৈ গ'ল আৰু গৈ পেলাই মোৰ দামী ব্লেড এখন ভাঙিলে আৰু তোমালৈ থৈ দিয়া মিঠাইটো নিজৰ পৰা খাই পেলাম নিৰ্মল খুৰাই তোমাক তেনেকে কৈছে নেকি আৰু কি কৈছে জানা দেউতা ঢুকোৱাৰ পিছত এইখন ঘৰৰ অধিকাৰ বোলে তেওঁৰ ওপৰত আৰু কি কৈছে জানা কি কৈছে দেউতাই বোলে এই ঘৰটোৰ এক অংশ আৰু মাটি বাৰীৰ এক অংশ তেওঁৰ নামত লিখি থৈ গৈছে মোক তেনেকে কৈছে এটা লগোৱাই ইমানবোৰ কথা ক'ব পৰা হ'ল আৰু তাৰ চকুৰ চাৱনিও বহুত বেয়া আৰু তুমি অফিচলৈ যোৱাৰ পিছত সি মোক বেয়া বেয়া কথা কয় আৰু বহুত বেয়া বেয়া চাৱনি দিয়ে জানা এই চাকৰটোক কাইলৈ মই চাই লম আমাৰ ঘৰত খাই খাই তাৰ তেল ফাটিছে ভাগ লাগে শুনা বিক্ৰম এই লেঙেৰাটো আমাৰ ঘৰত থাকিলে আমাৰ হাড় পাহে হ'ব আৰু তাৰ চুগাৰো আছে আৰু যেতিয়া ই বুঢ়া হৈ পেলাই নৰিয়াত পৰি থাকিব তাক তেতিয়া কোনে চোৱা চিতা কৰিব সেইবাবে তাক এতিয়াই বিদায় দি পঠিয়াই দিয়ে ইয়াৰ তুমি ঠিকেই ভাবিছা ই পিছত আমাৰ কাৰণে হাৰ মালে হ'ব পঠিয়াই দিয়ে ভাল হ'ব শুনা 3 দিনৰ পিছত মা মামাহঁতৰ ঘৰলৈ যাব তেতিয়াই তুমি তাক খেলাবা এই 3 দিন ৰৈ দিয়ে ঠিক আছে 3 দিনৰ পিছতে তাক খেলি দিম সেইকাৰণে মোৰ তোমাক ভাল লাগে তুমি এতিয়া ৰিলেক্স হোৱা মই তোমালৈ পকৰা আৰু চাহ বনাই আনিম ঠিক আছে গাখীৰ চাহ বনাবা কিন্তু দেই শুনা না কোৱা চিনেমা হলত যে অসমীয়া চিনেমা এখন আহিছে বিদুৰ ভাই বুলি বহুত চলিছে আমাৰ ওচৰৰ সকলো গ'ল আমিতো জলদি মই তোমাক কম বুলি ভাবিছিলো হয় নেকি এটা কাম কৰো দিয়া সেই বুক মাই শ্ব'ত টিকেট বুক কৰি দিওঁ কাইলৈ যাম অ'কে ইয়াতে বহি আছা মা তুমি ওলালা বাবা মই মামাৰ ঘৰৰ পৰা আহোঁ বহুত দিন যোৱাই নে এইবাৰ এসপ্তাহমান থাকিম দেউতা ঢুকোৱাৰ পিছত তুমিতো মামাৰ ঘৰলৈ যোৱাই নাই নহয় বহুত দিন থকাকে এইবাৰ কেইদিনমান থাকি আহা যোৱা মই আহোঁ ঘৰখন ভালকে চৰ্চা কৰিব ঠিক আছে আপুনি ভালকে যাব নিৰ্মল নবৌ আপুনি যাব ওলালে নেকি ওলালো মই এসপ্তাহমান থাকিম এসপ্তাহমান থাকিব আপুনি বিক্ৰম আৰু বোৱাৰী চোৱা চিতা কৰিবি কিয় চোৱা চিতা নকৰিম সিহঁততো মোৰ নিজৰ ল'ৰা ছোৱালীৰ দৰেই জানো হ'ব দে হ'ব মই আহোঁ বিক্ৰম বোৱাৰী মই আহোঁ ভালকে থাকিবি ঠিক আছে
কোৱাচোন সবাৰ লগত অলপ মোৰ কথা আছে ইয়াত নহয় এইখন চকী আনা কোৱা হেৰি নহয় খুৰা আপুনি বোলে ময়ূৰীক আমাৰ ঘৰটোৰ এটা ভাগ আৰু আমাৰ মাটি বাৰীৰ এটা ভাগ দেউতাই আপোনাক দি থৈ গৈছে বুলি কৈছে এইবোৰ তুমি কি কৈছা বোপাই এইখন ঘৰৰ নিমখ খাই মই ডাঙৰ হৈছো এইবোৰ সম্পত্তিৰ মোৰ কোনো লোভ নাই বোপাই তেনেহলে তুমি ময়ূৰীৰ আগত আমাৰ সম্পত্তিৰ এটা ভাগ দেউতাই তোমাৰ নামত লিখি থৈ গৈছে বুলি কিয় কৈছিলা মই তেনে কথা কোৱা নাই বোপাই এইবোৰ কথা এওঁ কৈছে এওঁ কৈছে কিয় 3 দিনৰ আগত আপুনি মোক কোৱা নাছিল 3 দিনৰ আগত তুমি ভম বকিছা নেকি এইবোৰ কথা মই কিয় কম বোপাই এইবোৰ কথা মই কব পাৰো জানো ভম মই বকা নাই তইহে বকিছ আৰু সঁচা কথাবোৰ কলে বেয়া পাও ন আৰু শুন তই মোক বেয়া বেয়া কথা কৈ বেয়া বেয়া ইংগিত দিয়া নাছিলি এইবোৰ কি কথা কৈছা বোৱাৰী তুমি মোৰ জীয়ৰীৰ নিচিনা বাবা এনে কথা তুমি বিশ্বাস নকৰিবা তই আৰু মোক বুজাবলৈ চেষ্টা কৰিব নালাগে চৰিত্ৰহীন লেঙেৰা তোৰ জীয়াৰীৰ নিচিনা বোৱাৰীজনীক বেয়া চকুৰে চাবলৈ তোৰ লাজ নালাগিল তই আৰু মোৰ ঘৰত থাকিব নালাগে তই কাইলৈ মোৰ ঘৰৰ পৰা ওলাই যাবি কাইলৈ কিয় আজিয়ে ওলাই যাম ককাইদেউ ঢুকোৱাৰ পিছত এই দুখন হাতৰে মই তোক তুলি তালি ডাঙৰ দীঘল কৰিছিলো আজি তই মোক ওলাই যাবলৈ কলি কোনো দিন ডাঙৰ ডাঙৰকৈ কথা কোৱা নাছিলি এতিয়া ঘৈণীয়েৰ পৰচনাত পৰিব ডাঙৰ ডাঙৰ কথা কব পৰা হলি হব নাথাকো এইখন ঘৰত মই আজিয়ে ওলাই যাম ইয়াৰ পৰা এতিয়াই ওলাই যাম এইখন ঘৰৰ পৰা হ'ব লেঙেৰা তই ওলাই যা ডাঙৰ ডাঙৰ লেকচাৰ মাৰিব নালাগে যাম ওলাই যাম এতিয়াই ওলাই যাম ৰবা মোৰ বেগটো লৈ আনো বাবা তই ভালকৈ থাকিবি মই আহিলো যা যা মই ভালকে থাকো বেয়াকৈ থাকো সেইটো মোৰ কথা যা
পালো। বা মা মামাহঁতৰ ঘৰত খাই খাইকে শকত হৈ আহিছে দেই। বাবা নিৰ্মল নাই নেকি? মা নিৰ্মল খুৰাক আমি খেদি দিছো। কিয় খেদি দিছ? তহঁতৰ কি খোৱা পানীৰ কি বিষ ঢালিলে? তহঁতে যে নিৰ্মলক খেদি দিলি। মা সেই লেঙেৰাটো খোৱা পানীত বিহ ধৰাতকেও ভয়ানক। মা যিজন মানুহে আমাৰ ঘৰৰ সম্পত্তিৰ ভাগ বিচাৰে, যিজন মানুহে এই ময়ূৰীক বেয়া চকুৰে চায়, তেওঁ আমাৰ ঘৰত থকাৰ কোনো যোগ্যতা নাই। শুন বাবা, তই বিয়া কৰে নাই এই দাম কাটি বোৱাৰীজনীয়ে আমাৰ ঘৰখন একেবাৰে শেষ কৰি পেলাব। এইহে তই খেদি দিব লাগিব, আমাৰ ঘৰৰ পৰা একেবাৰে খেদি দিব লাগিব। বুজিছো, স্বামী ঢুকোৱাৰ পিছত মানে সেই লেঙেৰাটোৰ লগত কিবা হলি গলি আছিলে। সেইকাৰণেহে লেঙেৰাটোৰ প্ৰতি মানে ইমান মৰম জাগিছে। ময়ূৰী, তুমি মোৰ মাক চৰিত্ৰহীন বুলি কবলৈ ক'ত সাহস পালা? এতিয়াহে বুজিলো নিৰ্মল খুৰাক ঘৰৰ পৰা খেদা ষড়যন্ত্ৰটো তোমাৰেই আছিল। তোমাক মই ইমান দাম কাটি পোৱালি বুলি ভবা নাছিলো। মানে তোমাৰ লেঙেৰাৰ মৰমে তোমাকো চুই গল। বোৱাৰী, তুমি নিৰ্মলক লেঙেৰা লেঙেৰা বুলি কৈ নাথাকিবা। তোমাৰ অভদ্ৰামীৰ সীমা চেৰাই গৈছে। আমি কিন্তু সহ্য কৰি নাথাকিম আৰু। লেঙেৰাটো লেঙেৰা বুলিয়ে ক'ব লাগিব। শুনা বোৱাৰী, সি কেনেকৈ লেঙেৰা হল তুমি জানো গম পোৱা? শুনা বোৱাৰী, সেই সময়ত বাবাৰ বয়স আছিল 6 বছৰ। সি পদূলিৰ মুখত ইটোৰ মূৰলৈ পাৰ হ'ব খোজোতে হঠাৎ এখন তীব্ৰ বেগী বাইক আহি তাক খুন্দিয়াবলৈ ধৰিছিল, আৰু সেই সময়তে নিৰ্মলে তাক ৰক্ষা কৰিছিল। নিৰ্মলৰ এই দুৰ্ভাগ্য, সেই তীব্ৰ বেগী বাইকখন তাৰ ভৰিৰ ওপৰেদি পাৰ হৈ গৈছিল আৰু সি চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰিছিল। নিৰ্মল খুৰাৰ লগত আমি অন্যায় কৰিলো। মই এতিয়াই বিচাৰি যাম নিৰ্মল খুৰাক। তই নিৰ্মলক বিচাৰি যাব নালাগে বাবা, আমি নিৰ্মলক লৈ আহিছো। দাদা দাদা, নিৰ্মলক লৈ আহক। বিক্ৰম, কি চাই আছা? তোমাক মোৰ ভাগিন বুলি কবলৈ লাজ লাগিছে। আৰু বোৱাৰী, তুমি কেনেকৈ এখন ঘৰৰ পৰা আহিলা? এনেধৰণৰ শিষ্টাচাৰ শিকাই পঠাইছিল নেকি তোমাক? বোৱাৰী শুনা, এটা কথা কওঁ। এখন ঘৰৰ বোৱাৰী হলে বোৱাৰীগৰাকী দেৱী তুল্য নিচিনা হব লাগে। দান কাটি স্বভাৱৰ বোৱাৰী হৈ ঘৰখন ধ্বংস কৰিব নালাগে। মানুহবিলাকৰ মাজত মিলা প্ৰীতি ভাৱটো ৰাখিব লাগে। সেইগৰাকীহে প্ৰকৃত বোৱাৰী। বিক্ৰম আৰু বোৱাৰী, তোমালোক দুয়োগৰাকীকে কিন্তু মই বৰ বেয়া পাইছো। এইহে মানুহজনক তোমালোকে ঘৰৰ পৰা খেদাই দিছা বদনাম কৰি। মই তোমালোকক ভাল পোৱা নাই। তোমালোকে আৰু মোক মামা বুলি নামাতিবা। মামা, মোক ক্ষমা কৰি দিওঁ। মোকো ক্ষমা কৰি দিয়া মামা। তোমালোকে মোৰ ওচৰত ক্ষমা খুজিব নালাগে। ক্ষমা খোজা যদি এই নিৰ্মল খুৰাৰ ওচৰত তোমালোকে ক্ষমা খোজা। শুনা, এই নিৰ্মল খুৰাই মোক সকলোখিনি কৈছে। নিৰ্মল খুৰা কেনে স্বভাৱৰ লোক মই জানো। মই 100% দৃঢ়তাৰে ক'ব পাৰো, নিৰ্মল খুৰা কেতিয়াও সম্পত্তিৰ লোভ কৰা নাই আৰু তেওঁ চৰিত্ৰহীন মানুহ নহয়। আপুনি বহি লওকচোন। বহিছো। অথনিৰ পৰা থিয় হৈ আছে, বহক। নিৰ্মল খুৰা, মোক ক্ষমা কৰি দিব। খুৰা, মোকো ক্ষমা কৰি দিব। মোৰ কাৰণে আপুনি এইখন ঘৰৰ পৰা ওলাই যাবলগীয়া হৈছিল। হ'ব উঠা। তোমালোক মোৰ পুত্ৰ বোৱাৰী সময়। মোৰ নহয় এই পৃথিৱীত কোন আছে তোমালোকৰ বাদে? বাবা, মা, বোৱাৰী, মই তোমালোকক আগতেই কৈছো, এই মানুহটোৰ নামটো যিদৰে নিৰ্মল, অন্তৰখনো তেনেকুৱা নিৰ্মল। বাৰু হ'ব দে এইবোৰ। এতিয়া মই ইলিচ মাছ লৈ আনিছো। নিৰ্মল, সৰিয়হ দি যে ইলিচ মাছৰ আঞ্জাখন বনাও, আজি তই ৰান্ধিবি। দাদাইও খাই যাব। আমি বহুত দিন ইলিচ মাছৰ আঞ্জা খোৱা নাই। হ'ব নব, আজি ইলিচ মাছৰ তৰকাৰীখন ইমানেই সোৱাদ লগাকৈ বনাম, আমাৰ এই নতুন বোৱাৰীক যদি কোনোবাই পিছফালৰ মাতে, তেওঁ মাত মাতিবলৈ পাহৰি থাকিব।
হা